মা মানে হ'ল মই লাৰু ভোট দিছা বনাই আছিলো পাহৰি গৈছিলো কঁঠালৰ গছ পৰি পেলাই ভাঙি থাকিলে হেল্ল' এভৰিৱান নমস্কাৰ আজি বহুত দিনৰ মূৰত তামোল চামোল খাই দুপৰীয়া একদম ভাত তাত খাই মানে বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ বহুত দিন হ'ল প্ৰায় চাগে এমাহ মানে হ'ল মই ভিডিঅ' বনোৱা নাই তো সেইকাৰণে ভাবিছোঁ যে ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ আজি আচলতে আজি কি তাৰিখ আজি হৈছে 9 তাৰিখ আজি ভোট দিবলৈ যাম মানে ৰাতিপুৱা ভাবিছিলোঁ যাম বুলি কিন্তু ৰাতিপুৱা মানে ইমান ভিৰ তো সেইকাৰণে আইতাই কিবাকৈ দিলে বাৰু আমি নগ'লোঁ আৰু সেইকাৰণে ঘূৰি আহিব লাগিব যিহেতু এতিয়া আমি যাম ভাত খাই লৈ একদম এতিয়া যিমান দেৰি হ'লেও কথা নাই আৰু ভাত খাই লৈছোঁ গোটেই কাম চাম কৰি লৈছোঁ বাৰু টেনশ্যন নাই সেইকাৰণে এতিয়া যাম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কেইটামান ভাত খাই আৰু এইটো ছাগলী সেইদিনা দিছোঁ সিদিনা সেইটো ছাগলী কি হ'ল এক্সিডেণ্ট কৰি মানে কাকৰ কাল ভাঙিলে তো সেয়াই কি বাৰু দেখুৱাই থাকিম কিবা কিবি ৰেচিপিও বনাম দেখুৱাম আৰু এতিয়া ভোট দিবলৈ যাওঁ বতৰটো ইমান বেয়া কৰি আহিছে আৰু পৰহি ধুমুহা বতাহ আহি আমাৰ সৰু আইতাহঁতৰটো মানে গোহালিটো কঁঠালৰ গছ পৰি পেলাই ভাঙি থাকিলে অকণমানৰ কাৰণে ছাগলী দুটা নমৰিলে বহুত ডাঙৰ ধুমুহা আহিছিলে কিবা কিবি ক্ষয় ক্ষতি হৈছে বাৰু বহুতৰ লিঙু টমি আহ টমি ক'ত আৰেকেইটা পূৰা ডাঙৰ হৈ গৈছে একদম মস্ত হৈ গৈছে একদম এই সৰুতে দেখুৱাইছিলোঁ এতিয়া কি ডাঙৰ টমিৰ বা গ'ল ক'লা এটা আছিলে বাকী এটা এক্সিডেণ্টটো মৰিলে কি বহুত শান্ত ই বহুত শান্ত ইয়াকতো দুয়োটাই মানে একদম মানে খাবই নিদিয়ে সেইকাৰণে ইয়াক অকলে দিব লাগে ইয়াক একদম খাব নিদিয়ে ই বহুত শান্ত হয় কি হা কি বনাইছা পিঠা লাৰু বিহু আৰু এইফালে বিহুৰ কাৰণে পিঠা বনোৱা নাই আৰু কাক দিব আৰু সৰু খুৰাক মানে মই চেন্নাইতে থাকে সৰু খুৰাটো বাবুহঁতো খাই ভাল পায় সেই তাতো চেন্নাই দিবে এইবিলাক নাপায় বিহু আহিলে যিহেতু বেয়াও লাগে সিহঁতেও খাবলৈ নাপায় এই পিঠা চিঠা বস্তু কাৰণে খুৰীমাৰ মানে ককা দেউতাক মানে পৰহি চেন্নাই যাব তো সেইকাৰণে আইতাই অকণমান বনাই মেলি মানে দি পঠাব আৰু সেইকাৰণে তো সেয়াই নাৰিকল আৰু মিঠাই বনাই চেনি দাদা নাৰিকল আৰু গুড়ৰ পিঠা তিল বেছি নেবি চাওঁ মই খাইছোঁ এইবিলাক খোৱাত ভাল মই হৈছিল মিঠা এনেকুৱা নাৰিকল খাই বহুত ভাল লাগে স্পেচিয়েলি এইবিলাক কিবা বনোৱাৰ মাজৰ বস্তুবিলাক খাই ভাল লাগে মাংস ভাজি থাকোঁতে মাজতে খোৱা নাৰিকল এতিয়া আহিছোঁ আমি ভোট দিব মানে বেছি মানুহ নাই এতিয়া ভাত তাত খাব গৈছে ন সকলোৱে তো সেইকাৰণে এইখিনি সময়ত বেছি ভিৰ নাথাকে তো এই চান্সতে আমি আহিলোঁ আৰু জল্দি হৈ গ'ল আমাৰ আগত 6টামান মানুহ আছিলে চাগে 6-7টামান এয়া আমি আহি পালোঁ বেছি মানুহ নাছিলে সেয়া মা কাক ভোট দিছা নকয় এইটো নিজৰ অধিকাৰ যোনী জিকে শুনিকে ভোট দিছোঁ হয়নে আমি যোনী জিকে আমি তাকে ভোট দিওঁ এতিয়া এইটো এতিয়া আইতাই গুড়া খুন্দি আছে পিঠা বনাবৰ কাৰণে তো সেইকাৰণে তাতে যাওঁ তাৰপাছত পাছত আৰু কি কৰোঁ কি ৰেচিপি বনাওঁ তাৰপাছত দেখুৱাই আছোঁ আইতা
আইতাৰ পিঠা কৰা হ'ল আমনি লাগিলে বোলে আধাখিনি কৰিলে এতিয়া মোক কৰিব দিছে গৰমো ধৰে যে জুইৰ কাষত এনেকৈ নন ষ্টপ বহি থকাত সেইকাৰণে মই বাকী বেছি নাই আৰু অকণমানে আছে এইখিনি বাৰু ময়ো কৰি দিওঁ কাৰণে লাডু চাডু বনোৱা নাই ইমান তাতে লাডু পায় বাট বৰা চাউল তাতে চেন্নাইত নাপায় ন নাজানো পাই যদিও কিনা শুনা নাই আজিলৈকে সেইকাৰণে পিঠাখিনি কৰি দিওঁ লাড়ু বাৰু খুৰীমাই নিজেও কৰে তাতে লাড়ুখিনি কাৰণে বেল আছিল খাবি তুই নাখাওঁ সেইটো মগতো বেল নহয় মই নাম আগতে খাইছিলোঁ অলপমান মনে মেতে আজি হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ' বনোৱা নহ'লে বৰষুণো দিলে গধূলি সেইকাৰণে আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টোৱে আজি আৰু মই মানে এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি মানে এটা দিলোঁ ভিডিঅ' বাৰু অলৰেডি মানে বুটলা ইঞ্জাৰ এটা মানে ভাবিছিলোঁ 10টা ভিডিঅ' দিম বাট টাইমেই পোৱা নাই অসুখ হ'ল আজি আনিছিলে এয়া আৰু বাচি আছে ঢেকীয়া বনাম বুলি ভাবিছিলোঁ এতিয়া আৰু দেৰি হ'ল সেইকাৰণে এলাহ লাগিলে মোৰ এতিয়া আৰু নবনাওঁ এতিয়া মানে বজাৰলৈ গৈছিলোঁ মাংস আনিছোঁ এতিয়া মানে মাংস বনাই আছোঁ জুইতে আৰু এতিয়াও বৰষুণ দিছে ইমান বৰষুণ দিছে মানে এইকেইদিন খুব কম এতিয়া আমাৰ মাংস ৰখীয়া হৈ আছে আৰু লেতেৰা হৈ আছে মানে সৰিয়হত মানে চৌকাৰ ঘৰটো খালি মানে পিঠা কৰোঁতে অকণমান সেই হ'ল লেতেৰা হ'ল বনাই আছোঁ এইটো আৰু কি দেখুৱাম একদম চিম্পুলভাৱে বনাম দালি মাংস আৰু ঢেকীয়া ভাজি এনেকুৱাকৈ খাম হা এতিয়া এয়া মই ভাজিছোঁ ঢেকীয়া মাংস আৰু ঢেকীয়া ভাজি বনাম বুলি ভাবিছিলোঁ বাট আইতাই ক'লে দালি অকণমান হ'লে ভাল লাগে মানে এতিয়া অকণমান বয়স হৈছে ন মানে একদম শুকান খাবলৈ মানে তেওঁ অলপ দিগদাৰ পায় সেইকাৰণে মায়ে সুধা শুকান দালি বহাই দিছে বুলি দালি ইয়াত দি দিছে তাৰপিছত এয়া ঢেকীয়া এইখিনি ভাজি আছোঁ মই প্ৰথমতে নিমখ দিয়া নাই বাৰু নিমখ দিলে এনেও গেলগেলীয়া হৈ যায় সেইকাৰণে নিমখ দিয়া নাই অকল হালধি আৰু জলকীয়া দি ভাজিছোঁ এতিয়া দিম পিঁয়াজ আমি ভাত খাব লৈছোঁ এয়া মাংস এয়া ঢেকীয়া ভাজি মই এনেকৈয়ে খাম আৰু দালি বনাইছে আইতা সুধৰ পৰা কেনে আহিছে খাবা ভাল হৈছে না মাংস খাই তো এতিয়া মই মানে ভাবিছিলোঁ যে ভিডিঅ' নবনাওঁ মানে শ্বৰ্টছৰ কাৰণে বুটলা আঞ্জাৰ যে চিৰিজ এটা কৰি আছিলোঁ 10খন থালি বনাম বুলি কৈছিলোঁ ভাবিছিলোঁ বনাওঁ বাট আছেই যিহেতু ঘৰতে ঢেকীয়া আনিছিলে বুটলি তো সেইকাৰণে মানে ভাবিলোঁ যে বনাই দিওঁ আৰু কাৰণ শ্বৰ্টছৰ কাৰণে ভিডিঅ' বহুত দিন বনোৱাও নাই সেইকাৰণে বনালোঁ এতিয়া খাই লওঁ আৰু ভাতকেইটা মানে মই ফটো 2খনমান তুলি লওঁ ইয়াৰে তাৰপাছত খাওঁ আৰু ভাত হেল্ল' এভৰিৱান আজি আকৌ নেক্সট ডে একদম আজি সাজি কাচি মানে ভাবিছোঁ ফটো উঠোঁ আৰু ৰিলছো বনাওঁ এয়া কাঁহৰ কাঁহী চাহী লৈ লৈছোঁ মানে ষ্টেণ্ড পাত অনা নাই মানে মোৰ লগৰী হৈছে মাৰ লগত উঠিম আৰু এইটো আমাৰ একদম সাজি কাচাৰ কাৰণে একদম চাব হৈছে কোনোবা বেলেগ যেন পাইছে নেকি আই টমি চুপ ষ্টেণ্ড পাত লৈ আহোঁ কেমেৰামেনটো ষ্টেণ্ড পাতে হ'ব সেইকাৰণে আমাৰ এয়া পিছফালে মানে জেঠীমাহঁতৰ ঘৰৰ এইফালে মানে পাথৰুৱা মানে পথাৰ আছে মানে সেইফালে ধুনীয়া বাৰু জেগাখিনি কাৰণে ইয়াতে ফটো উঠিব ভাল হ'ব সেউজীয়া সকলো ফালে এয়া সেইফালে ধুনীয়া ফটোশ্বুট কৰিব বা তুমি ক'ত আছ তুমি কৈছা কি হৈছে মোৰ লগত মই আহিছোঁ তইয়া ব্ৰেকফাষ্ট কৰি লওঁ হা ততটো লয়া মানে মোবাইল লগৰ কিছুমান হ'লে ভাল লাগে বাট মোৰ লগৰী হৈছে মা মই মাৰ লগতে মানে চবখিনি কৰি ভাল পাওঁ মাৰ লগতে মানে এটা ভিডিঅ' বনাম ৰীল এটা বনাম তো প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ ৰিলচটো মই ইনষ্টাগ্ৰামত দিম তো আপোনালোকে আশা কৰোঁ চাব এতিয়া মই কৰি লওঁ তাৰপাছত মই পিঠাও বনাম আজি এইটো ড্ৰেছেৰে ভাবিছোঁ সেনেকৈ ৰিলচ এটা বনাম পিঠা বনোৱাৰ টাইমত লগ পাইছোঁ এইটো মা আহিছে যাই থাকোঁতে এনেকৈ ফটো উঠাম আগতে আহিলোঁ চা লগৰী হৈছে আমাৰ এইটো একদম
একদম একদম লপকতে ছপকতে একদম এইটো সেইখানে গামছা খালো দে একেবাৰে ধৰবাই লাগিব যি নহ'লেও গামচা হওক কাঁহি ধৰবাই গামছা পাৰি নাংগে কাঁহিতে কৰিম ইনকে চা চিধাকে থাক ধুনীয়াকে চা তই ইনকে ফেলাই দিবি চাবি লাহেকে তই ফেলাই দি মই দেখাই দিম তই মই ফেলাই দি ইনকে মই ধৰি তই মই ফেলাই দিলো তই ধৰবি দে ভালকে ধুনীয়াকে পজিশ্যন এইটো কি এক্সপ্ৰেছন মানে অলপ মুখৰ এক্সপ্ৰেছনটো ভালকে দি যাতে গম পায় তই একদম চিৰিয়াছ দে একবাৰ কেমেৰা দেখি যা মোৰ দেখি ন হৈ গ'ল আমাৰ শ্বুট কৰা একদম অৱস্থা এটা যি জমনি হৈছে মাৰ লগত সেই ট্ৰেনজিশ্যন ভিডিঅ'টো বনাওঁতে ভগৱান মই কেইটামান ক্লিপ লগাই দিম বাৰু যদি ৰেকৰ্ড হৈছে চাগে কেইটামান কৰিছিলোঁ যি জমনি ভগৱান কাঁহি ক'ৰবাত পৰি গৈছে মানে এতিয়া হ'ল আৰু কিবাকৈ যেনে তেনে কৰিলোঁ এতিয়া 3টা বাজি গ'ল এতিয়া ভাত খাই লওঁ তাৰপাছত আঙুলি পিঠা বনাম তাৰপাছত মোৰ টিউশ্যনো আছে ভাগৰি ধৰিছে এতিয়া মই বনাব আহিছোঁ আঙুলি পিঠা এয়া পিঠাগুড়ি আৰু এচামুচ চুজি দিছোঁ চুজিটো অপশ্যনেল হয় নিদিবও পাৰে আৰু অকণমান নিমখ আৰু ঘি এচামুচ দিছোঁ মই মানে শ্বৰ্টছৰ কাৰণে ৰেকৰ্ড কৰিলোঁ লং ভিডিঅ'ৰ কাৰণে কৰিব পাহৰিয়ে গ'লোঁ তাৰপাছত এতিয়া মই গাখীৰ দি মঠিছোঁ ইচ্ছা কৰিলে আপোনালোকে পানীৰেও মঠিব পাৰে আৰু এইফালে মই হাতত অকণমানকৈ ঘি লগাই আঙুলি শ্বেপ দি দিছোঁ আৰু মই আধা লিটাৰ গাখীৰ মই এইফালে গৰম হ'ব দিছোঁ তাৰপাছত সেইখিনি অকণমান গৰম হয় আঙুলি যিকেইটা মানে পিঠা বনাইছিলোঁ এইকেইটা তাৰপাছত মই তাতে দি দিছোঁ আৰু আঙুলি পিঠা বনাম বুলি কৈছিলোঁ মই মানে কি হ'ব শ্বৰ্টছৰ কাৰণে ৰেকৰ্ড কৰিলোঁ বাট মই যে লং ভিডিঅ' বনাই আছিলোঁ পাহৰি গৈছিলোঁ একো নাই বাৰু মই অকণমান সেই শ্বৰ্টছৰ ক্লিপকেইটা লগাই দিম অকণমান এতিয়া এয়া বইল হ'ব দিছোঁ হ'ব আৰু চেনি দি দিম এতিয়া আৰু অকণমান কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰিম মই জাষ্ট ফ্লেভাৰৰ কাৰণে আজি প্ৰথমবাৰ বনাইছোঁ বাৰু কেনেকুৱা হয় নাজানো দেখাতটো ভালেই লাগিছে তো এতিয়া অকণমান কাষ্টাৰ্ড পাউডাৰ দিওঁ এচামুচমান জাষ্ট অকণমান ঠিক হ'বৰ কাৰণে আৰু ফ্লেভাৰটো আহিবৰ কাৰণে যিহেতু মই আগতেও কৈছোঁ যে মই ভেনিলা ফ্লেভাৰটো খুব বেছি ভাল পাওঁ কাপোৰ হ'লকৈ এনে ভাবিছোঁ যে এইটো মানে কেইটাপতে এইটো মানে আঙুলি পিঠাটো বনাওঁ সেইকাৰণে এতিয়া ইয়াত অকণমান কাষ্টাৰ্ড পাউডাৰ দিওঁ অকণমান দি দিছোঁ আৰু যিহেতু সেয়া দি দিলোঁ এতিয়া আৰু অকণমান দিয়াৰ লগে ডাঠ হৈ আহিছে আৰু অকণমান 5 মিনিটমান হোৱাৰ পাছত সেইটো হৈ যাব আৰু সিজিছে বাৰু এতিয়া ইয়াতে চেনি দি দিম একেলগে